কলকাতাৰ বড় বজাৰত ঘূৰি ঘূৰি ইমানেই ভাগৰ লাগিল, ইমানেই ভোক লাগিছিল যে মই লগৰজনক সুধিলোঁ যে ইয়াত বেষ্ট বিৰিয়ানী বা ৰুটি চুটি ক'ত পোৱা যায়। লগৰজনে ক'লে যে টেনশ্যন নল'বা, মানে লগৰজন কলকাতাৰ লোকেল হয়। মোক ক'লে যে মোৰ পিছে পিছে আহা, মই তোমাক আজি লৈ যাম 120 বছৰ পুৰণি এখন হোটেললৈ। কলকাতাৰ সকলোতকৈ বেষ্ট মটন চাপ আৰু চিকেন চাপ টেষ্ট কৰাবলৈ মোৰ লগৰজনে লৈ আহিল 120 বছৰ পুৰণি ৰয়েল ইণ্ডিয়ান হোটেল, য'ত পোৱা যায় কলকাতাৰ সকলোতকৈ বেষ্ট বিৰিয়ানী, মটন আৰু চিকেন চাপ। লগৰজনে অৰ্ডাৰ কৰিলে বেষ্ট চেলিং মটন চাপ আৰু চিকেন চাপ আৰু ৰুমালী ৰুটি। এই দুটাৰ কম্বিনেশ্যন অতি সুন্দৰ আছিলে, য'ত মানে মুখত দিয়াৰ লগতে মোৰ কমি গৈছিলে। কলকাতাৰ বড় বজাৰলৈ গ'লে আপোনালোকে এই হোটেলখনত সোমাবলৈ নাপাহৰিব একেবাৰে। এইটো হাইলি ৰিকমেণ্ডেড। 1905 চনতে খোলা এই ৰয়েল ইণ্ডিয়ান হোটেলখন আপোনালোকে যাবলৈ নাপাহৰিব।